অঁ আপোনাৰ নামটো ক'ব, ক'ৰ পৰা আহিছে? লেচেঙাৰ পৰা আহিছোঁ, জয়া খাটুৱাল। অঁ কি হৈছে আপোনাৰ? ভৰি বিষ, কঁকাল বিষ, হাত বিষ। অঁ কিমান দিনৰ পৰা? আজি 15 বছৰমান হৈ গ'ল। 15 বছৰ? অঁ গাঁঠি বিষ। তাৰপিছতে এতিয়া বহিব নোৱাৰে? নোৱাৰোঁ, মাটিত বহিলে উঠিবলৈ অসুবিধা হয়। এতিয়া বিশ্বাস কৰিছে নাই পাৰিম বুলি? অঁ বিশ্বাস কৰিয়ে আহিছোঁ ইয়াত হয় ভাল নেকি? হ'ম বুলি। হে ভাল হ'ম বুলি বিশ্বাস কৰিয়ে অঁ আহিছোঁ। তেতিয়াহ'লে সেই আইতাৰ নিচিনা নাচিব লাগিব দেই, তেতিয়া হ'ব। ঠিক আছে, এনেকৈ হাতযোৰ কৰক আৰু প্ৰাৰ্থনা কৰক যীশুৰ নামত দেই। আমি সকলোৱে তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰিম দেই। সৰগত নিবাস কৰা অতি মৰমীয়াল পিতৃ ঈশ্বৰ, তুমি ডক্টৰো ডক্টৰ, বেজৰো বেজ, ৰজা ৰজা, প্ৰভু হে প্ৰভু, ইব্ৰী 11:6 বিনা বিশ্বাসেৰে তোমাক সন্তুষ্ট কৰা অসাধ্য, মঠি লিখা নহয় দিয়া 10-20 পদ। হে প্ৰভু, আৰু চোৱা 12 বছৰ তেজ যোৱা ৰোগীক ৰাখি যেনেকৈ অকল তোমাৰ কাপোৰ ধৰিছিলতে ৰক্ষা পালে, আৰু প্ৰভু সেই 38 বছৰ যথৰ ৰোগীক তুমি সুস্থ কৰিলা। অ' প্ৰভু যীশু, 18 বছৰ দিন কুজি হৈ থকা সেই মাতৃগৰাকীক যেনেকৈ সুস্থ কৰিলা, তেনেকৈ প্ৰাৰ্থনা কৰিছোঁ আজিৰ পৰা তেওঁক যাতে সুস্থ কৰি দিয়া, যীশু খ্ৰীষ্টৰ নামতে সুস্থ হৈ যা, আমেন। অঁ বহক, যীশুৰ নাম লৈ বহক। অঁ বহক। অঁ এতিয়া আকৌ উঠক। প্ৰভু যীশুৰ নাম লৈ উঠক। অঁ এতিয়া পাৰিছে? হা পাৰিছে? অঁ ভাল কথা। তেতিয়াহ'লে আমি ঈশ্বৰক ধন্যবাদ দিম। আৰু ঈশ্বৰে কৈছে তোমালোকে নাচি নাচি তেওঁক প্ৰশংসা কৰা বুলি কৈছে। সেইকাৰণতে আপুনি ঈশ্বৰৰ পৰা সুস্থ হৈছে, গতিকেলৈ আপুনি ঈশ্বৰৰ নামত অকণমান নাচি দিব দেই। অঁ ইয়াদম হাৱা ওলাই দেখা দিয়া, ওলাই দেখা দিয়া, এদন বাৰী তুমি কিয় লুকাই আছা, ইয়াদম হাৱা ওলাই দেখা দিয়া, ওলাই দেখা দিয়া, এদন বাৰী তুমি কিয় লুকাই আছা। প্ৰথমে ঈশ্বৰে আদমক সৰ্জিলে, আদমক সৰ্জিলে, তাৰ কামিহাৰৰ পৰা হাৱাকে সৰ্জিলে, আদম হাৱা ওলাই দেখা দিয়া, ওলাই দেখা দিয়া, এদন বাৰী তুমি কিয় লুকাই আছা। অঁ এতিয়া কেনেকুৱা? হে ভালে লাগিছে? হালেলুয়া। কেইবছৰ বিষ আছিলে? 15 বছৰ বিষ আছিলে, আৰু ঈশ্বৰে আজি নচুৱাই দিলে। ধুনীয়া নাচনি আছিলে আগতে ন? হালেলুয়া। ভাল লাগিছে নাই? সঁচা কথা কওক, লাগিছে? আকৌ বহি চাওক, বহি চাওক, আকৌ বহি উঠি চাওক, নহ'লে পিছত ক'ব যে মিছাকৈ ক'লে। অঁ বছ ভাগৰ লাগি গ'ল ন? গৰম উঠি গৈছে। উঠক। হেৰি আছা, ইমান ধুনীয়া নাচনিবোৰ আনি দিছে ঈশ্বৰে আমাক। অঁ আকৌ নোৱাৰিছে যে, নাচিব পাৰিলে আকৌ উঠিব নোৱাৰিছে, কি হ'ব? উঠক, যীশু নামতে সুস্থ হৈ যা। অঁ উঠক, উঠক,
হৈছে এতিয়া হা অঁ পাৰিছে অঁ আকৌ কৈ দিম দেই পবিত্ৰ পবিত্ৰ সৰ্বশক্তিমান ঈশ্বৰ দয়া কৰি তেওঁৰ গাত যিমান অসুচী আত্মা আছে চৈতান আত্মা সকলো ধ্বংস কৰি দিয়া যীশু নামতে সুস্থ হৈ যা অঁ এতিয়া বহক বহি কিনে উঠক অঁ অঁ এতিয়া উঠক 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 যীশু নাম লৈ উঠক অঁ উঠক পাৰিব নাচি কিনে ভাগৰ লাগি গ'ল ন উঠক বহিব পাৰিলে যদি উঠিব পাৰিব লাগিব অঁ যীশু নামটো লওক আকৌ অঁ হে প্ৰভু যীশু কওক জুইছে ক'ব আকৌ অঁ উঠক নধৰিব নধৰিব গাই গাই অঁ ইমান বছৰ পিছত আজি ন ভাল লাগিছে নাই ভালেই লাগিছে অঁ হ'ব হ'ব